চব আমাৰ মায়ে হেৰি গোটাই খাই দিয়ে তামোল গোটাই তামোলৰ এটা চব খাই দিব মোৰ সেই ৰ'দত দি থোৱা হ'লে মই কাটি মাৰি ধুই মেলি একদম ৰ'দত দি থৈছিলোঁ এতিয়া নেফাতে মানে সোনকালে এয়া আমাৰ এতিয়া তিল পিঠাৰ কাৰণে এয়া পিঠা খুন্দি আনিছোঁ খুন্দি আনি এয়া বনাবৰ কাৰণে এতিয়া ৰেডি কৰিছোঁ আৰু এদে হেতাখনৰ তলটোৱে ধুনীয়াকৈ ঘূৰাই দিব যিখিনি পুৰ বনাই থয় সেইখিনি পিঠাটোৰ মাজত ধুনীয়াকৈ দি দিব কিছুমানে গুড় দিও বনায় গুড় তিল আৰু কিছুমানে নাৰিকল দিও বনায় বাৰু মই এইবাৰ তিলৰ লগতে বনাইছোঁ তিল আৰু চেনি দিছোঁ গতিকে শেষলৈকে চাই থাকক ভিডিঅ'টো পিঠা বনাই হ'ল পিঠা বনাই হোৱাৰ পাছতে এতিয়া মই ৰেডি কৰিবলৈ লৈছোঁ নাৰিকলৰ লস্কৰা এই নাৰিকলখিনি মই গুচাই লৈ ধুনীয়াকৈ ৰুকি ল'লোঁ আৰু লগতে মই চেনি মিহলি কৰি থৈছোঁ একেবাৰে ৰেডি কৰি থৈছোঁ আৰু মানে চেনিখিনি ৰেডি মানে মিহলাই যদি থওঁ নহয় তেতিয়া ধুনীয়াকৈ পমি যায় আৰু নাৰিকলখিনিৰ লগত তেতিয়া বনাবলৈও সহজ হয় সোনকালে গ'লে এতিয়া মই এয়া নাৰিকলৰ লস্কৰা বনাই আছোঁ কুকাৰত বনাইছোঁ আপোনালোকে যি পাত্ৰই নহওক খালি পাত্ৰটো চাফা পৰিষ্কাৰ পাত্ৰ কৰিব তেতিয়া লস্কৰাকেইটাও বগা বগা ধুনীয়া হয় ভাজি বনোৱা যদি কেৰাহীত আপোনালোকে লস্কৰা বনাইছে তেতিয়া কালাৰটো ক'লা পৰি যাব মই এটা হৈ গৈছে প্ৰায় লাডু বনাব পৰা এতিয়া মই বেলেগ এটা পাত্ৰত ট্ৰান্সফাৰ কৰি ল'ম তেতিয়া বনাবলৈ সহজ হয় গতিকে এতিয়া মই এয়া উলিয়াই লৈছোঁ থালি এখনতে উলিয়াই লৈছোঁ কিমান ধুনীয়া হৈছে চাওকচোন একদম ঢকঢকীয়া বগা বনাই হৈছেগৈ আৰু অলপ আছে আৰু আজি কাতি বিহু অসমীয়াৰ বাপতিসাহোন কাতি বিহু সকলোকে মই পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এতিয়া আমাৰ এই যিখিনি কৰিবলগীয়া নীতি নিয়ম সেইখিনি কৰি আজৰি হৈছোঁ আৰু ঘৰ দুৱাৰ মুচি চাফ চিকুণ কৰি তাকে ভগৱানৰ ওচৰতে ধূপ জ্বলালোঁ ধূপ জ্বলাই মেলি আজৰি হৈছোঁ আৰু বিহুত আমি কি কি প্ৰস্তুতি কৰিলোঁ কালি দেখুৱাইছিলোঁ তথাপিও আৰু কাম অলপ থাকি গ'ল দেখুৱাবলৈ আমি কালি ঘিলা পিঠা বনোৱা আপোনালোকক দেখুৱাবলৈ নহ'ল এয়া মই ঘিলা পিঠা তৈয়াৰ কৰি থৈছোঁ এতিয়া আমি চাহৰ লগত সকলোৱে খাম একেলগে এয়া লস্কৰা কালি দেখুৱাইছিলোঁ বাৰু আকৌ এবাৰ দেখুৱাই দিছোঁ লস্কৰা বনাই থৈছোঁ
চাফ চিকুণ ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি মুচি খাচি আজৰি হৈছোঁ আৰু এয়া আমাৰ নিয়ম, আমাৰ বিহুৰ দিনা আৰু সম্পূৰ্ণ ব্যৱহাৰ কৰি থকা বস্তুবিলাক ধুব লাগে। ইয়াত ধুই মেলি আৰু ৰ'দত দি থৈছোঁ, লগতে কাপোৰ কানি সকলোবোৰ উলিয়াই থৈছোঁ আজি। এয়া আমি এতিয়া চাহ খাম। এয়া চাহ খাবৰ বাবে তিল পিঠা, লস্কৰা, ঘিলা পিঠা আনি থোৱা আছে। এতিয়া ছোৱালীয়ে চাহ বনাই আনিব আৰু ধুনীয়াকৈ গোটেইকেইটাই একেলগে খাম। এতিয়া আমি ধান চাবলৈ আহিছোঁ পথাৰলৈ। ব'লক তেন্তে আপোনালোকো আমাৰ লগতে পথাৰ চাব। এখেতে এতিয়া বাৰীলৈ গৈছে ঔটেঙা চাবলৈ। ঔটেঙা যদি পায় লৈ আনিব বাৰু। এয়া প্রথম চিনাকিতে ও দেহা কি জাদু করিলা ও প্রেমতে